আপোনালোকৰ লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপটো যাতে সদায় মধুৰ হৈ থাকে, সুৰক্ষিত হৈ থাকে, তাৰ বাবেই আজিৰ ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ। যিকেইটা টিপছ ফ'ল' কৰিলে লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপত আপুনি সফল হ'ব পাৰিব। আপোনালোকৰ সম্পৰ্ক ষ্ট্ৰং হ'ব। কোনো থাৰ্ড পাৰ্চনৰ আপোনালোকৰ সম্পৰ্কত কেতিয়াও এণ্ট্ৰি নহয়। আশা কৰোঁ আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে কথাখিনি মন দি শুনিব। নম্বৰ 1, ইজনে সিজনৰ সৈতে সদায় যোগাযোগত থাকক। লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এজনে আনজনৰ প্ৰতি মুহূৰ্তৰ খবৰ ৰখা। যেতিয়াই সময় পায় আপুনি আপোনাৰ পাৰ্টনাৰক ফোন কৰক। তেওঁ কি কৰিছে, কি খালে, দিনটো কিদৰে পাৰ হ'ল, ঘৰৰ বাকী সদস্যসকলৰ কথাও সুধিব। সকলোৰে খবৰ ল'ব, যাতে তেওঁ এইটো অনুভৱ কৰিব পাৰে যে আপুনি তেওঁক কিমান ভাল পায়, তেওঁৰ কিমান খিয়াল ৰাখে। আপুনি ঘৰৰ কথা এইবাবেই সুধিব কিয়নো তেওঁ যাতে ভাবে যে আপুনি তেওঁৰ সমানে তেওঁৰ ঘৰখনৰ প্ৰতিও দায়বদ্ধ। নম্বৰ 2, কাজিয়াৰ পৰা বিৰত থাকক। এজন ব্যক্তি যেতিয়া আপোনাৰ পৰা আঁতৰত থাকে তেতিয়া আপুনি তেওঁ কি পৰিস্থিতিত কেনেকৈ আছে সেয়া বুজিব নোৱাৰে। বহু সময়ত দেখা যায় দূৰণিত থকা বহু মানুহ খিংখিঙীয়া হৈ পৰে। পঢ়াৰ বোজাই হওক নাইবা আন কিবা ঘৰুৱা সমস্যাৰ বাবেই হওক। এনে পৰিস্থিতিত কাৰো কথা কেতিয়াও শুনিবলৈ মন নাযায়। সৰু সৰু কথাতে খং উঠি থাকে। গতিকে এনেকুৱা সময়ত কেতিয়াও সৰু সৰু কথাত অপ্ৰয়োজনীয়ভাৱে কাজিয়া নালাগিব। মৰমেৰে কথাবোৰ পাতিবলৈ চেষ্টা কৰিব। তেওঁৰ সমস্যা, তেওঁৰ পৰিস্থিতি বুজি তেওঁক কথা ক'ব। তেওঁ যদি কথা পাতিবলৈ একদম মন নাই যোৱা বুলি কয়, আপুনি ওলোটাই কিয় মন নাই যোৱা, কিয় বুজি নাই পোৱা ধৰণৰ কথাৰে খং কৰা যদি ষ্টাৰ্ট কৰে, তেতিয়াই কাজিয়া আৰম্ভ হয়। তেওঁ তেতিয়া আপোনাক ভুল বুজিব পাৰে। তেওঁৰ চিটুৱেশ্যনটো আপুনি বুজিবলৈ চেষ্টা নকৰা বুলি তেওঁ ভাবিব পাৰে। নম্বৰ 3, ৰিলেশ্যনশ্বিপটোত সততা বজাই ৰাখিব। যিকোনো এটা সম্পৰ্কত সততা বা বিশ্বাস বহু বেছি গুৰুত্বপূৰ্ণ দিশ। যদি আপোনালোকৰ সম্পৰ্কত সততা থাকে, বিশ্বাস থাকে, তেন্তে সেই সম্পৰ্ক শক্তিশালী হ'ব। লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপত এজনে আনজনক চকু মুদি বিশ্বাস কৰি আগুৱাই যাব লাগে। যদি সম্পৰ্কটোত সততা নাথাকে, বিশ্বাস নাথাকে, তেন্তে খুব সোনকালেই সেই সম্পৰ্ক অন্ত পৰিব পাৰে। নম্বৰ 4, লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপটো মজবুত কৰিবলৈ হ'লে আপুনি বহু ক্ষেত্ৰত নিজকে নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। সৰু সৰু কথাবোৰক একদম গুৰুত্ব নিদিব। তেওঁ কেতিয়াবা ফোন নকৰিব পাৰে, তেতিয়া আপুনিও জেদ ধৰি ফোন নকৰাকৈ নাথাকিব। তেওঁ ফোন নকৰিলে বা মেছেজ নকৰিলে আপুনি যদি খং কৰে, কিয় ফোন নাই কৰা, মোৰ লগত কথা পাতিবলৈ সময় নাই নেকি, মোলৈ কিয় মনত নপৰে আদি সৰু সৰু কথাত যদি কাজিয়া কৰে, তেন্তে সম্পৰ্কটো বেছিদিন টিকি নাথাকিব। গতিকে জেদ নধৰি আপুনি ফোনটো আগতীয়াকৈ কৰিব। যদি ফোন নকৰে, এটা মেছেজ দি থ'ব। যদি তেওঁ আপোনাক সঁচাই ভাল পায়, এনেও পিছত আপোনাক কল কৰিব বা মেছেজৰ ৰিপ্লাই দিবই। কিয় ফোন কৰা নাছিল তেওঁ নিজেই আপোনাক ক'ব। এনেকুৱা পৰিস্থিতিত আপুনি তেওঁক মিছ কৰিলেও সেইখিনি সহ্য কৰিব পাৰিব লাগিব। নম্বৰ 5, পাৰ্টনাৰৰ কথাক ইগনোৰ নকৰিব। যিকোনো এটা সম্পৰ্কত এজনে আনজনক ইগনোৰ কৰাটো কোনো ফালৰ পৰাই লাভজনক নহয়। ওচৰত থকাৰ সময়ত আপোনাৰ পাৰ্টনাৰৰ কিবা কথা ইগনোৰ কৰিলেও তেওঁ সহি ল'ব পাৰিব, কিন্তু লং ডিষ্টেন্সত থাকি যদি তেওঁৰ কথা আপুনি ইগনোৰ কৰে, তেন্তে আপোনালোকৰ সম্পৰ্কটোক ই যথেষ্ট ক্ষতি কৰিব পাৰে। এটা সম্পৰ্ক শেষ হোৱাৰ আন এটা মুখ্য কাৰণ হৈছে ইগনোৰ। যেতিয়া আপুনি লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপত থাকে, তেতিয়া আপোনাৰ পাৰ্টনাৰৰ কোনো কথা যাতে আপুনি আওকাণ নকৰে বা অৱহেলা নকৰে সেইটো মনত ৰাখিব। তেওঁৰ কথাবোৰ মন দি শুনিব আৰু বুজিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কটো অধিক শক্তিশালী হ'ব। নম্বৰ 6, সকলো কথা শ্বেয়াৰ কৰিব। এটা সম্পৰ্কত এজনে আনজনৰ লগত সকলো কথা শ্বেয়াৰ কৰিলে সেই সম্পৰ্কটো মধুৰ হয়। সৰু সৰু কথাবোৰ ইজনে সিজনৰ লগত আলোচনা কৰক। ভৱিষ্যতৰ পৰিকল্পনাৰ কথা পাতক। নিজৰ কথাও কওক, তেওঁৰ কথাও শুনক। তেওঁ কি ভাল পায়, কি বেয়া পায় সেয়া জানিবলৈ চেষ্টা কৰক। তেওঁৰ পছন্দক অগ্ৰাধিকাৰ দিবলৈ আপুনি চেষ্টা কৰক। যেতিয়া এজনে আনজনৰ কথা জানিব, তেতিয়া বুজাবুজি বাঢ়িব, সম্পৰ্কটো আৰু মধুৰ হ'ব। নম্বৰ 7, সকলো কথাতে হস্তক্ষেপ নকৰিব। প্ৰতিজন মানুহৰে এটা ব্যক্তিগত জীৱন থাকে। লাগিলে আপোনাৰ তেওঁ যিমানেই আপোন নহওক লাগে, সকলো কথা আপোনাক ক'ব নিবিচাৰিব পাৰে। পাৰ্চনেল লাইফটোত হস্তক্ষেপ কৰি তেওঁক ডিষ্টাৰ্ব নকৰিব। যিখিনিলৈ তেওঁ আপোনাক খুলি ক'ব পাৰে তাৰ উপৰিও আৰু বেছি আশা আপুনি নকৰিব। তেওঁক বান্ধি ৰাখিব নিবিচাৰিব। মুকলি মনেৰে থাকিবলৈ এৰি দিব। সকলো কথাতে হস্তক্ষেপ কৰিলে তেওঁ আপোনাক কামোৰ যেন অনুভৱ কৰিবলৈ ল'ব আৰু তাৰ পিছত কি হ'ব সেয়া আপুনি অনুভৱ কৰিব পাৰে। নম্বৰ 8, এজনে আনজনৰ বাবে সময় উলিয়াওক। লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপত যিমান দূৰ সম্ভৱ হয় এজনে আনজনক লগ কৰিবলৈ চেষ্টা কৰিব। আগৰ এটা পইণ্টত আমি কৈছিলোঁ আঁতৰি থকাৰ অভ্যাস কৰাৰ কথা। তাৰ মানে এইটো নহয় যে আপুনি একেবাৰে আঁতৰৰ পৰাই সম্পৰ্কটোক আগুৱাই নিব লাগিব। লগ হৈ মাজে মাজে মুখামুখিকৈ মনৰ কথাবোৰ আপুনি পাতিবই লাগিব। দূৰত থাকি কথা কোৱা আৰু ওচৰত থাকি কথা কোৱাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। যেতিয়াই সুযোগ মিলে দুয়োজনে লগ হওক,
কোনে কি ভাবিছে আলোচনা কৰক। যদি আপুনি দূৰত আছে, আপোনাক লগ পাবলৈ আপোনাৰ পাৰ্টনাৰ দূৰৰ পৰাই বাট কৰিবাই আহিছে, তেন্তে সেই সময়ত আপুনি সকলো বাদ দি তেওঁক লগ কৰিবই লাগিব। তেওঁৰ বাবে সময় উলিয়াবই লাগিব। ভুলতো লগ নকৰাকৈ নাথাকিব, কাৰণ আপোনাৰ তেওঁ জীৱন সংগী হ'ব। জীৱনত আপুনি যদি তেওঁক হেৰুৱাব নিবিচাৰে, তেন্তে কাম এদিন বাদ দিলেও আপোনাৰ একো ক্ষতি নহয়। কিন্তু ইমান দূৰ যোৱাৰ পিছত তেওঁৰ হেঁপাহবোৰক যদি ইগন'ৰ কৰে, তেওঁক লগ নকৰে, তেন্তে কিমান তেওঁ দুখ পাব এবাৰ আপুনি ভাবি চাওক। নম্বৰ 9, ওচৰত থাকিলে আমি এজনে আনজনৰ মুখখনলৈ চায়েই বহু কথা বুজি পাওঁ। কোনটো কথাত তেওঁ ভাল পাইছে বা বেয়া পাইছে আমি বুজিব পাৰোঁ। কিন্তু লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপত পাৰ্টনাৰৰ মনৰ অনুভৱ বুজি পোৱাটো অলপ জটিল হয়। গতিকে যেতিয়াই লগ পায় তেতিয়াই তেওঁ কি ভাল পায়, কি বেয়া পায় সেয়া লক্ষ্য কৰিব, আৰু কেতিয়াও তেওঁ বেয়া পোৱা কথা বা কামক মনলৈ নানিব। তেওঁ যিটো ভাল পায় সেইটোৰ ওপৰতেই বেছিকৈ কথা পাতিব। নম্বৰ 10, পাৰ্টনাৰক মৰম লগা এটা নিকনেম দিয়ক। যদি আপুনি আপোনাৰ পাৰ্টনাৰক মৰমত এটা নাম দিয়ে আৰু সদায় সেই নামেৰেই তেওঁক মাতে, তেন্তে তেওঁ সদায় আপোনাক বিশেষ অনুভৱ কৰিব। মৰমৰ মাতষাৰে লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপৰ গভীৰতা প্ৰকাশ কৰে। মৰমৰ মাতষাৰ পালে তেওঁ আপোনাক নিচেই কাষতেই অনুভৱ কৰিব সদায়। নম্বৰ 11, কেতিয়াও সন্দেহ নকৰিব। সন্দেহে এটা সম্পৰ্কক ভিতৰি ভিতৰি শেষ কৰি পেলায়। লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপত প্ৰায়ে ভুল বুজাবুজি হোৱা দেখা যায়। এই ভুল বুজাবুজিবোৰ দূৰত থাকি দূৰ কৰাৰ বিশেষ উপায়ো নাথাকে, আৰু ভুল বুজাবুজিবোৰৰ পৰাই মনত সন্দেহৰ ভাৱ সৃষ্টি হয়। গতিকে ভুল বুজাবুজিবোৰ দূৰ কৰি বা সন্দেহ দূৰ কৰিবলৈ আপোনাৰ হাতত এটাই উপায় থাকে, সেয়া হৈছে আপুনি তেওঁৰ পৰা কোনো কথাই নুলুকুৱাব, সকলো খুলি ক'ব। নম্বৰ 12, সদায় বিশেষ অনুভৱ কৰাওক। লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপটো বজাই ৰাখিবলৈ হ'লে আপোনাৰ পাৰ্টনাৰক প্ৰতিদিনে বিশেষ অনুভৱ কৰাই থকাটো প্ৰয়োজনীয়। এনে কৰিলে সম্পৰ্কটো মজবুত হয়। আপোনাৰ পাৰ্টনাৰৰ বিশেষ দিনবোৰ আপুনি মনত ৰাখি সেই হিচাপত তেওঁক বিশেষ উপহাৰ বা ছাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰিব। এনে কৰিলে তেওঁ বিশেষ অনুভৱ কৰিব, আৰু আপোনালোকৰ সম্পৰ্কটোত তেতিয়া কেতিয়াও ঘূণে নধৰে। এই টিপছ কেইটা আপুনি ফলো কৰক। 100% নিশ্চিত থাকক, এইদৰে আগবাঢ়িলে আপোনালোকৰ লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপটো ভবাতকৈও বেছি শক্তিশালী হ'ব। কোনো কাৰণতে কেতিয়াও আপোনালোকৰ সম্পৰ্কটোত ঘূণে নধৰে। ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে এটা লাইক আৰু কমেণ্ট কৰি কেনে পালে আপুনি জনাব বুলি আশাৰে বাট চাই ৰ'লো।